নমস্কাৰ ফ্ৰেণ্ডছ, টেক খবৰ প্ৰথমতে ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ পৰা এইখিনি সময়ত মই টেকন'লজিৰ নতুন খবৰ আপোনালোকৰ মাজলৈ লৈ আহিম। আজিও তেনেকুৱা ধৰণৰ কিছুমান নতুন টেকন'লজিৰ খবৰ লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম খবৰটো আহিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে 10টা ইণ্ডিয়ান কোম্পানীক জুমৰ নিচিনা ভিডিঅ' কনফাৰেন্সিং এপ বনাবৰ কাৰণে নিৰ্দেশ দিছে। এইটো মানে এটা কম্পিটিশ্যন নিচিনা কৰি দিছে, যাতে মানে প্ৰথম ৰাউণ্ডত কি হ'ব যে প্ৰত্যেককেইটা কোম্পানীকে 5 লাখ টকাকৈ দিব আৰু প্ৰত্যেককেইটা কোম্পানী যেতিয়া বনোৱা হ'ব তেতিয়া বেষ্ট 3টা কোম্পানী ল'ব। সেই 3টা কোম্পানীক আকৌ নতুনকৈ মানে ভালকৈ লগ হৈ তেওঁলোকক কৰিব দিব আৰু তেতিয়া তেওঁলোকক 20 লাখ টকাকৈ দিব প্ৰত্যেক কোম্পানীকে। তো সেনেকুৱা কৰিব, অৰ্থাৎ মানে কি প্ৰথমতে 5 লাখ টকাকৈ দিব প্ৰত্যেক কোম্পানীকে, 10টা কোম্পানীক, আৰু সেই 10টাৰ পৰা 3টা কোম্পানী বাছি উলিয়াব। সেই 3টা কোম্পানীক 20 লাখ টকাকৈ দিব যাতে ফাইনেল এপটো বনায়। আৰু এপটো গ্ল'বেলি ইউজৰ কাৰণে, কেৱল ইণ্ডিয়াৰ কাৰণে নহয়, গ্ল'বেলি যাতে ইউজ কৰিব পাৰে তাৰ কাৰণে বনাব দিছে। তাত টোটেল 19টা ভাষা থাকিব। সেই ভাষাসমূহ হ'ল চাইৰেলিক, আৰবিক, থাই, মাদাৰিন, কোৰিয়ান আৰু লগতে 15টা ইণ্ডিয়ান ভাষা থাকিব। দ্বিতীয় খবৰটো হৈছে যে ছনীৰ এডাল এনেকুৱা হেডফোন আহিব মাৰ্কেটত, যিটোৱে তাৰমানে এটাতকৈ বেছি ডিভাইচত মানে একেলগে সংযোগ কৰিব পৰা যাব, অৰ্থাৎ এটাতকৈ বেছি ডিভাইচত একেলগে লগাব পৰা যাব। ব্লুটুথ হেডফোন হ'ব, ৱায়াৰলেছ, আৰু সেইডাল হেডফোন এটা ডিভাইচত বাহিৰে মানে এটা ডিভাইচতকৈ বেছি ডিভাইচত সংযোগ কৰিব পৰা যাব বুলি কৈছে। আপুনি নিশ্চয় ফেচবুকত ফটো আপলোড কৰে। নিউজিলেণ্ডৰ এগৰাকী মহিলাই ফেচবুকত ফটো আপলোড কৰাৰ কাৰণে $1089 ভৰিবলগীয়া হৈছে। খবৰটো এনেকুৱা যে নেদাৰলেণ্ডৰ এগৰাকী মহিলাই তেওঁৰ নাতিনীয়েকৰ ফটো ফেচবুকত আপলোড দিছিল। কিন্তু সেই ফটো আপলোড দিয়া ঘটনাটোৱে মানে ইউৰোপীয়ান কাণ্ট্ৰি, যিহেতু নেদাৰলেণ্ড যিহেতু ইউৰোপীয়ান কাণ্ট্ৰি হয়, গতিকে ইউৰোপীয়ান কাণ্ট্ৰিৰ যিটো ল' আছে, ডাটা প্ৰাইভেচি ল', তো সেইটো উলংঘন কৰা বুলি কৈছে। যেতিয়া তেওঁ ফটো দিছিল তেতিয়া মাকে এইটো গোচৰ দিছিল যে ফটো আপলোড দিছে, নোসোধাকৈ ফটো আপলোড দিছে। তো সেইকাৰণে সেইটো কোৰ্টত গ'ল। কোৰ্টত যাওঁতে কোৰ্টে এইটো ন্যায় দিলে যে যিখিনি ফটো দিছিল সেই ফটোকেইখন তাৰপৰা ডিলিট কৰিব লাগিব, 10 দিন সময় দিছে। আৰু যদি 10 দিনৰ ভিতৰত ডিলিট নকৰে তেতিয়াহ'লে প্ৰত্যেক দিনৰ কাৰণে $50কৈ, $54কৈ দিব লাগিব বুলি কৈছে। অৰ্থাৎ $54 যদি 10 দিনৰ হিচাপ কৰোঁ তেতিয়াহ'লে হ'ব $1089। তো ইমানখিনি পইচা দিব লগা হৈছে ফেচবুকত ফটো আপলোড দিয়াৰ কাৰণে। তৃতীয়টো খবৰ আইফোনৰ ফালৰ পৰা। আইফোনৰ যিটো নতুনকৈ ৰিলিজ হৈছে, আজি কেইদিনমান আগতে ৰিলিজ হৈছে, আইফোন iOS 13.5 ভাৰ্চনৰ ৰিলিজ হৈছে। তো সেইটো ভাৰ্চন আনকভাৰ্ড নামৰ এটা হেকাৰ গ্ৰুপে মাত্ৰ 15 মিনিটতে সেইটো মানে ক্ৰেক কৰিব পাৰিব, অৰ্থাৎ পাছৱৰ্ডটো ভাঙিব পাৰিব বুলি কৈছে। আৰু তেওঁলোকে কৈছে যে যিখিনি মানে ডাটা আছে সেই সকলোবিলাক ডাটা চোৰ কৰিব পাৰিব আৰু 15 মিনিটৰ ভিতৰত মানে এইটো আইফোনৰ মানে যিটো প্ৰাইভেচি লক সেইটো খুলিব পাৰিব বুলি কৈছে। এবাৰ কুকুৰৰ ঠাই ল'ব এটা ৰবটে। আপুনি নিশ্চয় দেখা পাইছে যে জাপানত বা তেনেকুৱা বেলেগ কিবা কাণ্ট্ৰিত মানুহৰ ঠাই, ৰেষ্টুৰেণ্ট বা কিবা তেনেকুৱা ঠাইত মানুহৰ ঠাইত ৰবটৰ যোগান ধৰিছে। এতিয়া কুকুৰৰ ঠাইতো মানে কুকুৰৰ যিবিলাক কাম আছে, কুকুৰৰ কামো মানে ৰবটে ল'ব, তেনেকুৱা ধৰণৰ এটা নিউজ আহিছে। আপুনি ফটোখন দেখা পাইছে, এখন ফটো দেখা পাইছে। ফটোখনত যি দেখা গৈছে যে কুকুৰ এটাই ভেড়াবোৰ মানে খেদি আছে। ভেড়াবিলাক চৰাবৰ কাৰণে কিছুমান কুকুৰ থাকে, চিপ ডগ বুলি কয়। তো সেই চিপ ডগৰ জবটো, অৰ্থাৎ চিপ ডগৰ যিটো কাম, সেইটো কাম ৰবট ডগে কৰিব, মানে ৰবটিক কুকুৰে কৰিব পাৰিব বুলি কৈছে। আৰু এইটো নিউজিলেণ্ডৰ কোম্পানী এটাই এই কুকুৰটো বনাইছে। কিন্তু তাৰপিছতে আকৌ এজন মানে ভেড়াৰখীয়া এজনে কৈছে যে এইটো যিটো উলিয়াইছে ৰবটিক কুকুৰ ভেড়াবিলাক চৰাবৰ কাৰণে, সেইটো একো কাম নাই বুলি কৈছে যে এইটো একো কাম নাই, এইটো মানুহে কেতিয়াও ইউজ নকৰে। কাৰণ তেওঁ কৈছে যে যিজন ভেড়াৰখীয়া থাকে, ভেড়াৰখীয়াজনৰ ভেড়াবিলাকৰ লগত মানে ইম'চনেলি কানেক্ট হৈ থাকে। যদি কুকুৰে এইবিলাক কাম কৰিব নোৱাৰিব। যিটো ৰবটিক হ'ব কুকুৰটো, ৰবটৰ যিহেতু চেঞ্চ নাই বা ইম'চন নাই, তো ৰবটিক কুকুৰে এনেকুৱা মানে ভেড়াৰ লগত এনেকৈ থাকিব নোৱাৰিব, অৰ্থাৎ ভেড়াবিলাকক ভালকৈ মানে চৰাব নোৱাৰিব, তেনেকৈ কৈছে। এইখিনি আছিলে টেক খবৰত। কোনটো খবৰ আপোনাৰ বেছি ভাল লাগিছে কমেণ্টত জনাব। আৰু এনেকুৱা ভিডিঅ' মই সদায় গঢ়ি লৈ আহিব চেষ্টা কৰিম, এনেকুৱা কিছুমান টেক খবৰ লৈ, টেকন'লজিৰ কিছুমান নতুন খবৰ লৈ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।